হেল্ল' বন্ধুসকল, তো আজি মানে বহুত ফূৰ্তি লাগি আছে কাৰণ মানে কিমান আৰু ভিখাৰীৰ মানে এইটো মোবাইল দি মানে গোপৰো দি DSLR দি মানে ভিখাৰীৰ কিমান আৰু ভিডিঅ' কৰি থাকিবি আৰু ভাল নালাগে নহয় আপোনালোকক মানে চাব মন যায় 4K পুৰা ফুল HD ভিডিঅ' আৰু তো এই কাৰণে আজি মই বন্ধুসকল এইটো হ'ব পাৰে iPhone 13 Pro লৈ আহিলো। তো বন্ধুসকল এইটো মই এতিয়া আনবক্সিং কৰিম। বন্ধুসকল চাব পাৰে এইটো iPhone লিখা আছে, ভালকে চাওক। তো বন্ধুসকল এতিয়া এইটো ফূৰ্তিত মানে মোৰ মাতটোৱে নোলোৱা হৈ গৈ আছে আৰু এনেকুৱা মানে মোৰ ফূৰ্তি লাগি আছে আৰু মানে বহুত মানে নকবি আৰু আনবক্সিং কৰিম ন, আপোনালোকে চাই থাকিব আৰু এতিয়া আপোনালোকক iPhone দি মানে মই ভিডিঅ' কৰি দেখুৱাম আৰু এতিয়া চাই থাকক। মই আনবক্সিং কৰিব লৈছো। বন্ধুসকল প্ৰভু আৰু একদম তো বন্ধুসকল চাব দেই, আনবক্সিং কৰিম iPhone 12। তো বন্ধুসকল এইটো ব্লেড দি মই এতিয়া আনবক্সিং কৰিম মোৰ iPhone 13 Pro টো। বন্ধুসকল চাই থাকক। মাথা দি কাটি কৰা বন্ধুসকল ফাৰ্ষ্ট টাইম আনবক্সিং কৰি আছো তো এতিয়া মানে বন্ধুসকল 1/2% কাটিলো আৰু কাটিব লাগিব এতিয়া। ডেঞ্জাৰ বন্ধুসকল, এই iPhone তো বন্ধুসকল কাটি দিলো। পিছত দিছ 1 2 3 বন্ধুসকল iPhone 13 Pro দিয়া আনবক্সিং। বন্ধুসকল ৰং নম্বৰ বাস এতিয়া আৰু টেনশন নাই। এতিয়া ডেঞ্জাৰ হ'ব ভিডিঅ' কোৱালিটি, আপোনালোকে টেনশন কৰিব নালাগে। 140% লাগাইছো iPhone হয় ন, ইমান জলদি কিয় খুলিব? কৃষ্ণা বন্ধুসকল iPhone है भाई। सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। তো এইটোৱে মোৰ iPhone। কাৰণ আপোনালোকে সঁচাকে ভাবি আছিলে চাগে iPhone বুলি। iPhone নহয়, এইটো চুলি কটা কি মেচিন হয়, হেয়াৰ কাটিং মেচিন। তো বন্ধুসকল আপোনালোকৰ আগত এইটো ধেমালি কৰিলো, খালি বেয়া নাপাব দেই বন্ধুসকল প্লিজ। তো বন্ধুসকল এইটো লৈ আহিলো আজি আপোনালোকৰ আগত। মানে এইটো মই ঠাট্টা কৰিছো, খালি কিমান আৰু নাপিতক পইচা দিমে এইটো কাৰণে এইটো লৈ আহিলো। আৰু এইটো মানে এতিয়া মানে চুলি কাটিবৰ কাৰণে আনিলো। আৰু আপোনালোকেও যদি কাটিম বুলি ভাবিছে আহিব পাৰে। চাৰ্জ আছে বে। মজা তো বন্ধুসকল এইটো আপোনালোকে আনিব, বহুত বঢ়িয়া, আপোনালোকৰ বহুত কাম আহিব। মানে এইবিলাকো পাৰিবি, টেনশ্যন নাই। তো বন্ধুসকল এইখিনিতে ভিডিঅ'টো সামৰিলো। আৰু মানে এনেই আৰু ধেমালি কৰিলো দেই, বেয়া নাপাব মানে আপুনি নিজৰ বুলি ভাবি। বাই বাই।